নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মহাসপ্তমী, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভালদৰে পূজা এনজয় কৰি আছে। আজি মই তাৰে এটা ব্লগ বনাই আছোঁ। গৌৰীপুৰত ক'ত ক'ত কেনেকুৱা পূজা হয় মই মোৰ ভিডিঅ'খনত দেখাই থাকিম। আপোনালোক গোটেই ভিডিঅ'খন চাই থাকিব। তেনেহ'লে মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ, একেবাৰে ৰেডি হৈ আপোনালোকক দেখাই থাকিম। এতিয়া আমি ঘৰৰ পৰা ওলালোঁ। গৈ আছো এতিয়া মাম্পি আৰু এজনী আছে লাষ্ট